ওই আমটো কিমান 1.5 কিলো 100 টাকা কলফুলটো কিমান কলফুলটো হা তিতা নহয় তো কি কলনো জালিটো কিমান কৰি জালি 20 টাকা 20 টাকা কথা না 20 টাকা তা ল'ব পাৰি ক'ৰ আনছে বৰছৰ তো হেল্ল' গাইজ সকলোকে গুড মৰ্ণিং আৰু নমস্কাৰ যিটো আজি দেওবাৰ চানডে আহি গ'লো মই আমিনগাঁৱত থকা দেওবৰীয়া বজাৰ আপোনালোকক দেখাম বুলি কিন্তু আজি ইয়াতে আহিছোঁ শুনিছোঁ ইয়াতে বস্তু বোলে বহুত দাম কম আৰু মানে বস্তু বহুত এভেইলেবল বহুত ডাঙৰ বজাৰ হয় আগতে মই আহিছিলোঁ 4-5 মান আগতে আহিছিলোঁ আৰু আপোনালোকে বহুত মৰম দিছে এইটো ভিডিঅ'ৰ পৰা প্ৰায় 8,500-9,000 মান মানুহ চাইছে গতিকে ভাবিলোঁ আজি আহোঁ আৰু আপোনালোকক ভিডিঅ'টোত দেখাই দিওঁ কি কিনো কেনেকুৱা বজাৰ হৈ আছে গতিকে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বস্তুবিলাকৰ মানে প্ৰাইচবিলাক চাই লওঁ আৰু গাছ এয়া আছে একদম মেইন ৰাস্তা আৰু এইফালে চাওক শৰাইঘাট দলং হ'ব এইফালে মেইন ৰাস্তা এইফালৰ পৰা আহিব পাৰি আৰু এনেকৈ আহি কিনে এনেকৈ ৰাস্তাৰ কাষতে আছে একদম বজাৰখন একদম ইয়াৰ পৰা একদম বহিছে আৰু গাছ এয়া আছে বজাৰ আৰম্ভণি একদম মই মেইন ৰাস্তাৰ পৰা গাড়ী থৈ কিনে সোমাই গৈছোঁ চাওক কি ডাঙৰ বৃহৎ বজাৰ দেওবাৰীয়া বহে আৰু ইয়াতে সকলো বস্তুৱে পায় বুলি আৰু বজাৰখনত এনেকৈ সোমালোঁ দেখিলোঁ প্ৰথমতে আছে চব্জি চাওক কি একদম এইবিলাক ফেনাইল চেনাইল আছে আৰু এইফালে চব্জি পূৰা ভৰপূৰ বজাৰ কি ধৰণৰ চব্জি লাগব চাওক কঁঠাল ওলাই গৈছে অলৰেডি আগতীয়া কৰি এইপিনে কল পূৰা ভৰ্তি তো কিন্তু আমি ধুনীয়াকৈ এটা আৰু যিটো চিনি পাইছেনে আঠিয়া কল মানে আজিকালি বজাৰত নোপোৱা হৈছে ভীমকল কিন্তু ইয়াতে ওলাইছে আৰু দেখা পাই কিনে ভাল লাগি গ'ল আৰু এইফালে চাওক কলফুল তো পাহাৰীয়া বস্তু ওলাইছে এইফালে কোমোৰা কলফুলটো কিমান কলফুলটো হা 10 টকা হ'ব না 10 টকা হ'ব ইয়াত দুটা দি আৰু তিতা নহয় তো কি কলনো দুটা ভৰাই দিয়ে আৰু তিতা নহ'লে হ'ল আৰু বজাৰটো ইমানেই ডাঙৰ না একদম মানে গৈ শেষে কৰিব নোৱাৰোঁ আৰু বহুত ডাঙৰ আৰু মানে দোকানো বহুত আছে আৰু গাছ মই এনেকৈ বজাৰৰ ভিতৰত আপোনালোকৰ কাৰণে এইকাৰণে লৈ আহোঁ যাতে আপোনালোকে মানে ভিডিঅ'বিলাক চাই কাৰণে দাম দৰবিলাক গম পায় আৰু ধুনীয়াকৈ কম দামত আহি কিনে বজাৰটো কৰিব পাৰে সেইকাৰণে মই এভৰি চানডে আপোনালোকক মই বজাৰৰ ভিডিঅ' দিওঁৱেই আৰু যাতে আপোনালোকৰ সুবিধা হয় ওচৰে পাজৰে থকা মানুহখিনি আহি কিনে বজাৰটো ধুনীয়াকৈ কৰিব পাৰে আৰু যিটো আজি অলপ বৰষুণ দিছে মানে জেগাবিলাক একদম অলপ বেয়া হৈছে সেইকাৰণে অলপ অসুবিধা হৈছে যাবৰ কাৰণে অলপ বোকা টাইপৰ হৈছে হ'লেও মানে কিন্তু দোকান একদম ধুনীয়া বহিছে আৰু চাওক না এইবিলাক যি মানে চব গাঁৱলীয়া ব্যৱসায়ী আৰু আহিছে ইয়াতে দোকান দিবৰ কাৰণে আৰু বস্তুবিলাক সকলো আমটো কিমান 1.5 কিলো 100 ডাইৰেক্ট 1.5 কিলো 100 তো গাইজ ইয়াতে আমৰ দাম শুনিলোঁ 1.5 কিলো মাত্ৰ 100 টকা বুলি কৈছে মানে 1 কেজি ল'লে 50 টকা 1.5 কেজি ল'লে 150 টকা 100 টকা এতিয়া চাওক এইফালে মছলা এতিয়া সুধিছোঁ হালধি পোৱা 50 টকা বুলি কৈছে আপোনালোকৰ তাত কিমান হয় এবাৰ চাই ল'ব যদি কম হয় ইয়াতে আহি কিনে হালধি লৈ যাব মাত্ৰ 50 টকা পোৱা দেই আৰু গাছ আপোনালোকে চাওক চব্জিৰ কোৱালিটি কি একদম ধুনীয়া ফ্ৰেছ চব্জি মানে দেখিলে আপোনাৰ ল'ব মানে মনে যাব আৰু এইফালে চাওক আলু বিলাহী আৰু চব গাঁৱৰ পৰা অহা দেখিছেনে বোকা একদম অৱস্থা নাই কি কৰোঁ উপায় নাই সেইফালে জাহাজী কল অলপ আগত গৈ চাওঁ কেনেকৈ কি বস্তু আছে আৰু এতিয়া গাছ দেখাম কাঁচকল দেখিছে একদম চব্জি বনাই কিনে খাব পাৰিব কাঁচকল কি ধুনীয়া একদম মানে ল'বৰ কাৰণে মন যায় ৰ'ব এইফালে কোমোৰা জালি ওলাইছে সুধি চাওঁ দামটো কিমান কৰি 20 টাকা 20 টাকা 20 টকা 20 টকা যোনটো লয় সৰু ডাঙৰ কথা নাই 20 টকা এটা ল'ব পাৰি লোকেল জালি দে ডাঙৰ ক'ৰ আনছে বৰছৰ এইটোৱে দিয়ক আৰু 40 সেইটো নহয় 20 টকা নহয় আৰু গাছ মই আছোঁ বৰ্তমান আজি উপস্থিত আমিনগাঁও দেওবৰীয়া বজাৰ চাওক বজাৰ কি বৃহৎ বজাৰ দেখিলে আপোনালোকে আচৰিতে হ'ব আৰু এইফালে চাওক মছলাৰ দোকান এইফালে মছলা কি ধৰণৰ মছলা লাগিব মানে এভেইলেবল দোকান এইফালে চাওক ইয়াতো হালধি পোৱা সুধিছোঁ 50 বুলি কৈছে আপোনালোকৰ ওচৰত কিমান সুধিব যদি কমত হয় আহি ইয়াতে লৈ যাব আৰু এতিয়া আমি চাম ৰঙালাও আৰু পানীলাও কিন্তু মাত্ৰ 20 টকাহে এটা লৈ দুটা লৈ 1 কেজি 2 কেজি যিমান আছে কিন্তু এটাত মাত্ৰ 20 টকাহে আপুনি যিটো লৈ বাছি ল'ব পাৰে 30 আৰু ৰঙালাওটো 10 টকা দিব এটা
আৰু গাইছ আমাৰ এনেকৈ বজাৰ কৰোঁতে দেখিলে একদম বৰষুণ আহিবৰ কাৰণে একদম ক'লা হৈ আহিছে আৰু বজাৰৰ কিন্তু শেষ হোৱা নাই মানুহে একদম বজাৰ গতিকে আৰু বজাৰ বেছি নকৰোঁ কিন্তু বস্তুবিলাক চালে মানে ল'ব ইচ্ছা যায় যিহেতু ধুনীয়া ফ্ৰেছ আকৌ এইটো কি মাছ এইটো গাঁৱত হা নাই ঠিক লগা নাই দচৰাটো দচৰা নালাগে দে বাবুৰ কাৰণে এনেকুৱা লৈ লৈছোঁ কাপোৰ যিহেতু গৰমৰ দিন হয় তো সি ঘৰত পিন্ধিব পাৰিব বঢ়িয়াকৈ তো 2 পিচ লৈ লৈছোঁ আৰু এইফালে চব গাইছ মাছ কি ডাঙৰ মাছ কাটি ওলাইছে বজাৰত বাপৰে মাছটো দেখি মানে আচৰিত লাগি আছে পূৰা একদম মানুহ ভিৰ হৈছে মাছটো লোৱাৰ কাৰণে কিন্তু কেজি 600 টকা তো গাইছ এতিয়া মই বজাৰ কৰা একদম ধুনীয়াকৈ হৈ গ'ল বেছি বস্তু বজাৰ কৰা নাই যিহেতু মই বজাৰ ৰাতিহে কৰোঁ কিন্তু ইয়াতে আহিছোঁ বুলি অলপ 2-এটা বজাৰ কৰি লওঁ তো কি বজাৰ কৰিছোঁ চাই লওঁ আহক তো ধুনীয়াকৈ এইফালে ডিগিটো খুলি লওঁ আগতে এইটো গাইছ ৰঙালাও লৈছোঁ দেই ৰঙালাও 20 টকা লৈছে ওজন কৰা নাই ডাইৰেক্ট আচকাই আৰু ৰঙালাও আৰু ইয়াতে আছে আপোনাৰ কলফুল এটাত লৈছে 10 টকা কৰি দুটা লৈছোঁ এটা আছে আৰু এইফালে আছোঁ বাবুৰ কাপোৰ লৈছোঁ এইফালে আছোঁ কোমোৰাটোৰ দাম লৈছে 20 টকা এইপিনে বাবুৰ কাপোৰ লৈছোঁ দেই বাবুৰ এনেকুৱা চলা লৈছোঁ এটাত মাত্ৰ 20 টকা কৰি 4টা লৈছে 100 টকা চাওক আৰু ইফালে আছে পানীলাও এটা এইটো দাম 20 টকা তো গাইছ এই আছিলে আমিনগাঁও দেওবৰীয়া বজাৰৰ ভিডিঅ' গোটেই বস্তুবিলাক চাই যদি ভাল লাগিলে তেতিয়াহ'লে একবাৰ আপোনালোকে আহিব বজাৰ কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ফ'ল' কৰা নাই গোটেইখিনি কৰি দিব বাই